আমাৰ মনলৈ নিশ্চয় আহে আৰু সেয়া হৈছে আমাৰ অতি শ্ৰদ্ধাৰ সাবিত্ৰীবাই ফুলে। সেইগৰাকী ব্যক্তিৰ নাম, সেইগৰাকী মহিয়সী নাৰীৰ নাম আমি ক'বই লাগিব। বিভিন্নগৰাকী মহিয়সী নাৰীৰ নাম ইতিমধ্যে আমাৰ নৱনীতা গগৈ বাইদেৱে উল্লেখ কৰিছে, সেইখিনি মই দোহাৰিবলৈ নাযাওঁ। গতিকে মই প্ৰথমতে ক'লো ক্লাৰা জেটকিনৰ কথা, আৰু দ্বিতীয়তে মই ক'ব খুজিছোঁ এগৰাকী নাৰী, মহিয়সী নাৰী, সেয়া হৈছে সাবিত্ৰীবাই ফুলে। সেইগৰাকী ব্যক্তিৰ জন্ম হৈছিলে, সেইগৰাকী মহিয়সী নাৰীৰ জন্ম হৈছিলে 1831 চনত মহাৰাষ্ট্ৰত। সেইগৰাকী মহিয়সী নাৰীৰ নাম আমি কিয় ল'লো? সেইগৰাকী মহিয়সী নাৰীয়েই হৈছে আমাৰ প্ৰথম মহিলা শিক্ষক, আৰু সেইগৰাকী নাৰী ভাৰতৰ প্ৰথম মহিলা শিক্ষক। এতিয়া যদি আমি কওঁ বিশ্বৰ মিছনেৰীসকল যেতিয়া আমাৰ অসমলৈ আহিছিল, তেতিয়া তেওঁলোকে প্ৰথমে শদিয়াত 1938 চনত এখন বিদ্যালয় স্থাপন কৰিছিল, য'ত মহিলাসকলে শিক্ষা ল'ব পাৰিছিল। ওমেন ইউনিভাৰ্চিটি, মই বিশ্ববিদ্যালয় প্ৰসংগলৈ আহিছোঁ। প্ৰথমে স্কুলীয়া শিক্ষা হ'ল, আৰু ওমেন ইউনিভাৰ্চিটিখন প্ৰথম প্ৰতিষ্ঠা হৈছিলে মহাৰাষ্ট্ৰত। আৰু সেই মহাৰাষ্ট্ৰত মই ইতিমধ্যে কৈছোঁ সাবিত্ৰীবাই ফুলেৰ কথা, ডক্টৰ D.K. বেনাৰ্জী শুভমক তেখেতৰ নাম। সেইজন ব্যক্তিয়ে প্ৰথমতে এই বিশ্ববিদ্যালয়খন স্থাপন কৰিছিল, ইণ্ডিয়ান ওমেন ইউনিভাৰ্চিটি। যেতিয়া স্থাপন কৰিলে 1916 চনত, সেইখনে প্ৰথম মহিলা বিশ্ববিদ্যালয় আছিল। আৰু সেই বিশ্ববিদ্যালয়খনৰ পৰা প্ৰথম স্নাতকোত্তৰ ডিগ্ৰী লৈছিলে 5 গৰাকী মহিলাই 1921 চনত। 1921 চনত স্নাতকোত্তৰ ডিগ্ৰী লৈছে আমাৰ মহিলাসকল যাব পাৰিছিল। এতিয়া সেই তেনেকৈ আমাৰ শিক্ষাৰ ক্ষেত্ৰত মহিলাসকল আগবাঢ়ি গ'ল। আমি ক'ব খোজা কথাটো হ'ল কি যে মহিলাসকলে প্ৰত্যেক ক্ষেত্ৰতে নিয়োগ পাব লাগে, অন্তৰ্ভুক্ত হ'ব লাগে। এই কথাটো যদি আমি চাওঁ, বিভিন্ন ধৰণৰ নাৰীৰ কথা আমাৰ মনলৈ আহিব। সৰোজিনী নাইডুৰ কথা আমি জানো, তেখেত প্ৰথম ৰাজ্যপাল আছিলে ভাৰতৰ। তাৰ পাছতে আমি এনি বেচাণ্টৰ নাম ক'ব পাৰোঁ, মাদাৰ টেৰেছাৰ কথা ইতিমধ্যে আমাৰ নৱনীতা গগৈ বাইদেৱে উল্লেখ কৰি থৈ গৈছে। এতিয়া মই উল্লেখ কৰিব খোজা কথাটো হ'ল যে আমি আমগুৰি অঞ্চলৰ নাৰী, আমগুৰি অঞ্চলত এনেকুৱা নাৰী আছেনে যিসকলে অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে? নিশ্চয় আছে। আপোনালোকে সকলোৱে দেখি আছে, আমাৰ সন্মুখত বহি আছে লিখনি বৰুৱা বাইদেউৰ সুযোগ্য কন্যা অদিতি বৰুৱা, হয়নে নহয়? অদিতি বৰুৱাৰ কাৰণে এটা হাত চাপৰি বিচাৰিছোঁ মই। আমাৰ ধন্যবাদ। আমাৰ নৱপ্ৰজন্মৰ এগৰাকী মহিলা অন্তৰ্ভুক্তিকৰণৰ ক্ষেত্ৰত তেখেতে একাউণ্টছ অফিচাৰ, এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ হিচাপে বৰ্তমান নিযুক্তি পাইছে। সেয়া আমাৰ আমগুৰি অঞ্চলৰ কাৰণে গৌৰৱৰ বিষয়। আমি মহিলা উদাহৰণ ল'বলৈ যাওঁতে আমি দূৰৰ কথা কৈ থকাতকৈ আমি যদি আমগুৰি অঞ্চলৰ কথা চাওঁ, প্ৰথমে আমি ক'লোঁ অদিতি বৰুৱাৰ কথা। তাৰপাছত আমি ক'ব লাগিব আমাৰ নিচেই কাষৰে আমাৰ অতি শ্ৰদ্ধাৰ বিষ্ণু মহন্ত ডাঙৰীয়া, বেবী মহন্ত বাইদেউৰ সুযোগ্য দুগৰাকী কন্যা, 3গৰাকী আছে। আমি সকলোৱে জানো কাংক্ষিতা মহন্তৰ কথা, তেখেতৰ মেধা শক্তি। আমি তাৰপাছত আৰু এগৰাকী কন্যাৰ কথা ক'ব পাৰোঁ, তেখেতৰে ভগ্নী হৰ্ষিতা মহন্ত। আৰু আমি সগৌৰৱে আজি জনাব খুজিছোঁ যে ডিফু অঞ্চলত পাৱাৰ মিনিষ্টাৰে তেখেতক আজি নিযুক্তি পত্ৰ প্ৰদান কৰিছে। সেয়া হৈছে APDCL চাকৰি পাইছে তেখেতে। লোকসেৱা আয়োগৰ অধীনত অনুষ্ঠিত হোৱা APDCL পৰীক্ষাত এছিষ্টেণ্ট মেনেজাৰ হিচাপে তেখেতে আজি নিযুক্তি পাইছে। আৰু ডিফুত তেওঁলোকক হয় সকলোৱে এটা হাত চাপৰিব যাব লাগে। আজি নাৰী দিৱস, আমগুৰি আজি কিন্তু প্ৰতিফলিত হৈছে ডিফুত। সেইগৰাকী হৰ্ষিতা মহন্তই আমাৰ আমগুৰিবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। আমি এই 3গৰাকী নাৰীৰ কথা ক'লোঁ, আমি দূৰৰ উদাহৰণ বহুত আছে। আমাৰ অসমীয়াতে আমাৰ এটা কথা আছে যে দূৰৰ ৰৌ বৰালি ওচৰৰ পুথি খলিহনা বুলি কয়, কিন্তু ওচৰৰ পুথি খলিহনা এতিয়া ৰৌ বৰালিৰ স্থান অধিগ্ৰহণ কৰিবলৈ সক্ষম হৈছে। 3গৰাকী নৱপ্ৰজন্মৰ নাৰীলৈ মোৰ ফালৰ পৰা আজি আন্তৰ্জাতিক নাৰী দিৱসত শ্ৰদ্ধা আৰু কৃতজ্ঞতা নিবেদন কৰিছোঁ। মহিয়সী নাৰী হিচাপে সন্মান কৰিব লাগে, তেতিয়াই আমাৰ মাজত থকা যিবোৰ সমস্যা, সেই সমস্যাবোৰ নাইকিয়া হৈ যায়। এতিয়া মই এইখিনিতে এটা কথা সগৌৰৱে উত্থাপন কৰিব খুজিছোঁ যে আমি এটা কথা চিন্তা কৰিছেনে যে আমাৰ ওপৰেদি যিখন এদিনাখন মানে সৰুতে আমাক গছত বগাবলৈ নিদিয়া সেই ছোৱালীজনীয়ে কেতিয়াবা এখন এৰোপ্লেন উৰাব পাৰে? আমিতো কেতিয়াও কল্পনা কৰা নাছিলোঁ, হয়নে নহয়? কিন্তু আমি নাম ল'ব লাগিব দুৰ্গা বেনাৰ্জীৰ কথা, আমি নাম ল'ব লাগিব সৰলা থাকৰালৰ কথা। সৰলা থাকৰাল এগৰাকী ভাৰতীয় মহিলা যিগৰাকীয়ে প্ৰথম এৰোপ্লেন চলাইছিলে, পাইলট। আৰু সেইগৰাকী নাৰীৰ বয়স কিমান আছে তেতিয়া আপোনালোকে জানেনে? কেৱল 21 বছৰ। 21 বছৰ বয়সত প্ৰথম ভাৰতৰ পাইলট আছিলে, মহিলা পাইলট। আৰু দুৰ্গা বেনাৰ্জীয়ে কলকাতাৰ এয়াৰলাইন্সৰ পৰা প্ৰথমখন যিখন মানে বাণিজ্যিক বিমান, সেই বিমানখন উৰুৱাবলৈ সক্ষম হৈছিল। এতিয়া এই প্ৰসংগটো মই এটা কাৰণে উত্থাপন কৰিছোঁ, আমি ভাৰতবাসী হিচাপে আজি গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ ভাৰতৰ যিসকল নাৰী মহিলা পাইলট আছে,
বিশ্বৰ ভিতৰতে প্ৰথম এটা হাত চাপৰি বজাব লাগে। 12,000তকৈ অধিক মহিলাই বৰ্তমান পাইলট হিচাপে আছে আৰু বিশ্বৰ ভিতৰত প্ৰথম ভাৰতবৰ্ষত য'ত মহিলা পাইলটৰ নিযুক্তি বেছি। হয়নে নহয় বাৰু? আমি গৌৰৱ কৰিবলগীয়া বিষয়। এতিয়া আমি ক'ব খুজিছোঁ, আমি বাস্তৱ জীৱনৰ ফালে যদি চাওঁ, আমি তাত্ত্বিক কথাখিনি ক'লোঁ, সাহিত্যৰ দিশৰ পৰা কথাখিনি কৈছোঁ, ধৰ্মৰ দিশৰ পৰা কথাখিনি ক'লোঁ। এতিয়া আমি যদি বাস্তৱ জীৱনৰ ফালে যদি আমি চাওঁ, এগৰাকী নাৰী কেতিয়া লুণ্ঠিত হয়, কেতিয়া শোষিত হয় বাৰু? তাৰ প্ৰথম মূল ভেটিটো কিন্তু আমাৰ ঘৰখনৰ মাজতে থাকে, হয়নে নহয়? এগৰাকী নাৰী মানে প্ৰথমে কেঁচুৱা সন্তান হৈ জন্ম হ'ব, তাৰপাছতে লাহে লাহে গাভৰু হ'ব, তাৰপিছত লাহে লাহে পত্নী হ'ব, তাৰপিছত লাহে লাহে ঘৰৰ গৰাকী হ'ব, শাহুৱেক হ'ব, নহয় জানো? সন্তানৰ মাক হ'ব। বিভিন্ন ধৰণৰ আমি ৰূপত এগৰাকী মহিলাই আমি নিজকে চলাই নিব লাগে। এতিয়া একদম কণমানি বয়সত এগৰাকী মাকে যদি কন্যা সন্তানগৰাকীক আমি যদি উৎসাহ দিওঁ যে তই এইটো কাম কৰিব পাৰিবি, পুৰুষে পাৰিব বুলি কথা নাই, আমি যদি শিক্ষা দিওঁ নাৰীগৰাকীক, তেতিয়াৰ পৰাই সেই বীজটো কিন্তু কাটিৰ ৰূপত হ'ব। কেঁচুৱা কালৰ পৰা আমি বীজটো আমি ৰোপণ কৰিব লাগিব। আমি আন্তৰ্জাতিক নাৰী দিৱস পাতি আমি বিভিন্ন ধৰণৰ বক্তৃতা দি আমি সমাজখন সলনি কেতিয়াও কৰিব নোৱাৰোঁ। কেতিয়াও সলনি কৰিব পাৰিম যেতিয়া আমাৰ নতুন প্ৰজন্মক আমি শিক্ষিত কৰিব পাৰিম, তেতিয়াহে হ'ব। এই কন্যা কালৰ পৰা আমি যদি লাহে লাহে ডাঙৰ কৰিলোঁ, গাভৰু অৱস্থাত আমি কি কৰোঁ? আমি সকলোৱে জানো, আমি নিজেও ভুক্তভোগী। মাকসকলে কেতিয়াও এই জীয়েকৰ লগত মুক্ত মনেৰে যিবিলাক গোপন কথা পাতিব লাগে, বন্ধুৰ দৰে যিবিলাক ব্যৱহাৰ কৰিব লাগে, আমি নকৰোঁ। কৰোঁ জানো? আমি কেতিয়াও নকৰোঁ। আমি এখন গোপন জগত, তই এইবোৰ কথা জানিব নালাগে, আমি তেনেকুৱা ধৰণে সদায় আগবাঢ়ি যাওঁ। যাৰ কাৰণে সেই গাভৰু ছোৱালীজনী নজনা কথাখিনি হাবিয়াস বাঢ়ি যায়। কেলেনো নাপায় বুলি কৈছে, কিন্তু কেলে কৰিব নালাগে, কিন্তু কেলে কৰিব নালাগে। আমি যদি সেই ছোৱালীজনীক, নিজৰ ছোৱালীজনীক আমি যদি নিজৰ বান্ধৱী হিচাপে আমি লৈ গোটেইখিনি কথা যদি মুকলি মনেৰে আমি বুজাই দিওঁ, তেতিয়া জানো বিশৃংখলিত হ'ব সমাজখন? কেতিয়াও নহয়। গাভৰুগৰাকীক আমি তেনেকুৱা কৰিলোঁ। তাৰপিছত আমি কৈ থৈ দেখিলোঁ যে এদিন আমি নিজেই শাহু হ'লোঁ। আমাৰ এগৰাকী বোৱাৰী আমি পুত্ৰলৈ বিয়া কৰি আনিলোঁ। এতিয়া চাবচোন, শাহু আৰু বোৱাৰীৰ যিটো সম্পৰ্ক, শাহু বোৱাৰীৰ সম্পৰ্কটো আমি যদি মাক জীয়েকৰ সম্পৰ্কলৈ ৰূপান্তৰিত কৰিব পাৰোঁ, হ'বনে বাৰু? লিংগ বৈষম্য আহিবনে? কেতিয়াও নাহে। কাৰণ শাহু বোৱাৰীৰ সম্পৰ্কটো যদি আমি মাক জীয়েকৰ সম্পৰ্কলৈ যদি ৰূপান্তৰিত কৰিব পাৰোঁ, শহুৰেকজনে দেউতাক জীয়েকৰ সম্বন্ধ গঢ়ি তুলিব, হয়নে নহয়? তেতিয়া জানো হ'ব? একো ধৰণৰ লুণ্ঠন নহয়, কোনো ধৰণৰ লিংগ বৈষম্যও নাহে আৰু সমাজখন সুপৰিচালিতভাৱে আগবাঢ়ি যাব। আমি চাওকচোন, আমি নিজৰ ছোৱালীজনী আমি বিয়া দিম, এখন ঘৰলৈ উলিয়াই পঠিয়াম, আমাক কোনে ধৰিব? বোৱাৰীগৰাকীয়ে ধৰিব। আমাৰ খুব মানে যেতিয়া অসুখ হ'ব, বোৱাৰীগৰাকীয়ে মুখৰ আগত অকণমান পানী দিব। কিন্তু আমি বোৱাৰীজনীক যদি কওঁ তই এইটো নকৰিবি, তই এইটো নোৱাৰ যাব, এনেকুৱা ধৰণৰ আমি যদি বাধা নিষেধবিলাক যদি আমি আৰোপ কৰি থাকোঁ, তেতিয়াহ'লে কেতিয়াও কোনো দিনে সমাজখন সংশোধন নহ'ব। আমাৰ সন্মুখত মোৰ মা বহি আছে, মই শাহু শব্দটো মই মাৰ ক্ষেত্ৰত মই আজিলৈকে শাহু শব্দটো মই প্ৰয়োগ কৰিবলৈ বেয়া পাওঁ। মই সগৌৰৱে এটা কথা ক'ব খুজিছোঁ যে মোৰ মাৰ লগত যিটো সম্বন্ধ, মোৰ জন্ম দিয়া মাগৰাকী যেনেকুৱা, মোৰ আজি এই সন্মুখত বহি থকা মাগৰাকী তেনেকুৱা। এটা হাত চাপৰি মাৰ কাৰণে দিব মই অনুৰোধ জনাইছোঁ। কিয় কৈছে এটাৰ কথা? মই এটা কথা আপোনালোকক মোৰ আবেগিক কৈছোঁ, এটা উদাহৰণ দিওঁ, সৰু এটা উদাহৰণ। মায়েও হয়তো নাজানে, এদিন আমাৰ ভণ্টি মাজনী আমাৰ ঘৰলৈ আহিছিল। আহিলত আমি সদায় গাখীৰ লওঁ আৰু গধূলি সময়ত সদায় আমি গাখীৰ খাওঁ। এতিয়া মায়ে কৈছে কি যে তাই নালাগে খাব, তাই মানে কমকৈ যিটো গিলাচত আছে তাই কমকৈ খাব, তুমি এইটো খোৱা, তোমাৰ ল' প্ৰেছাৰ আছে, অকণমান তোমাৰ শক্তি হ'ব। কোনগৰাকী মাকে নিজৰ জীয়েকক কমকৈ দি বোৱাৰীকক সৰহকৈ দিব পাৰিব কওকচোন? সেই মাকগৰাকীৰ যিটো মৰম, সেই মৰম কিমান পৰ্যায়লৈ উন্নীত হ'ব লাগিব, সেইটো ডাঙৰ কথা। আমি আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হোৱাটো ডাঙৰ কথা নহয়। আমি আনুষ্ঠানিক শিক্ষাত ঢেৰ ডিগ্ৰী ল'ব পাৰোঁ। মই আজি PhD কৰিছোঁ, কাইলৈ মই DLit ল'ব পাৰোঁ, বহুত কৰিব পাৰোঁ। কিন্তু এনেকুৱা এগৰাকী মাক পোৱাটো মোৰ কাৰণে সৌভাগ্যৰ কথা। জীয়েক হিচাপে মই কিমান কি কৰিব পাৰিছোঁ মই নাজানো, কিন্তু মোৰ মায়ে মোৰ বিয়াৰ সময়ত এটা কথা কৈছিল যে আমাক যেনেকৈ মানে মাক আৰু দেউতাক, মানে মোক আৰু দেউতাক যেনেকৈ তই এখন ঘৰত কোনোদিনেই এষাৰ কথা টানকৈ নকলি, সেইখন ঘৰতো কিন্তু তই কোনোদিনেই সেইষাৰ কথা টানকৈ নকবি। মা দেউতাৰ মনত কেতিয়াও দুখ নিদিবি, আৰু সেয়া দেউতাও তোৰ কাৰণে মা। আৰু মই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰোঁ, মোৰ যিখন কিতাপ প্ৰথমে উন্মোচন কৰিছোঁ, বিহু নামৰ বুলনিত অসমীয়া সমাজ বুলি, আৰু সেই কিতাপখন উন্মোচন কৰি মোৰ দেউতাৰ ফটো উন্মোচন কৰাইছোঁ। মোৰ বিবাহ সূত্ৰে পোৱা দেউতা আমাৰ ঘৰত মোৰ লগত আছে।
আৰু মাৰ লগতো মানে মাও আছে। মই তেতিয়া কৈছোঁ সেই কিতাপখন মই 4জন পিতৃ মাতৃৰ নামত উৎসৰ্গিত কৰিছোঁ। আৰু সেইটো মই ভাবিছোঁ প্ৰতিগৰাকী নাৰীয়ে যদি নিজৰ বিবাহসূত্ৰে পোৱা ঘৰখনক নিজৰ বুলি ধৰি ল'ব পাৰে, শাহুৱেক আৰু শহুৱেকক যদি নিজৰ মাক দেউতাক বুলি ধৰি ল'ব পাৰে, তেতিয়াহ'লে কোনো ধৰণৰ বিশৃংখলতা সমাজত থাকিব নোৱাৰে, কেতিয়াও নোৱাৰে। মই ন দি ক'ম। আৰু সেই হিচাপে মোৰ দেউতা, মোৰ বিবাহসূত্ৰে পোৱা দেউতাই মোৰ PhD কামত বিভিন্ন ধৰণৰ সহায় কৰিছে। মই নিজক জাহিৰ কৰিবলৈ মই কথাখিনি কোৱা নাই। মই এটা কথাৰ কাৰণে কৈছোঁ যে নাৰী সবলীকৰণ আচলতে কি, বাস্তৱ জীৱনত নাৰীৰ সবলীকৰণ কি, মই সেই কথাটো ক'বলৈ যোৱাৰ পৰিপ্ৰেক্ষিতত মই নিজৰ উদাহৰণ দিব খুজিছোঁ। এটা কথাৰ কাৰণে দিব খুজিছোঁ যে নিজক যদি নাৰী হিচাপে মই যদি ভাবোঁ যে মোৰ শাহু মাহে মোৰ মাটো নহয়, গতিকে মইনো এইটো কাম কেলৈ কৰিবলৈ কওঁ, সেই কামটো যদি মই কৰিবলৈ যাওঁ মোক বোৱাৰী হিচাপে ভাবিব, হয়নে নহয়? বোৱাৰীগৰাকীও দায়িত্ব যে সেই ঘৰখনক নিজৰ কৰি ল'ব লাগে, আৰু শাহুগৰাকীও সমানেই দায়িত্ব যে সেই ছোৱালীজনী বেলেগ এখন ঘৰৰ পৰা আহিছে, ওপৰতে পোৱা নাই। ওপৰতে পাইছে জানো? আমি নিজে সন্তান তুলিছোঁ, আমি দেখিছোঁ। চাওকচোন আপোনালোকে, কণমানিজনী জ্বৰ হ'লে আমি গোটেই ৰাতি বহি থাকোঁ, হয়নে নহয়? সেই কণমানিজনী ডাঙৰ কৰি এজনী গাভৰু অৱস্থালৈ কৰি আমি সেই গাভৰু ছোৱালীজনীক আমি বিয়া দিব লাগে। সেই যিখন ঘৰে বোৱাৰীগৰাকী পাইছে, ওপৰতে নাই পোৱা, কোনোবা এহাল মাক দেউতাকে সেই ছোৱালীজনীক ডাঙৰ দীঘল কৰি দিলতহে সেই ঘৰখনলৈ বোৱাৰী হিচাপে আনিব পাৰিছে, হয়নে নহয়? গতিকে এগৰাকী শাহুৱেকে সেই ছোৱালীজনীক নিজকে যেনেকৈ নিজৰ ছোৱালী হিচাপে ভাবিব পাৰে, বিয়া দিয়া ছোৱালীজনীও যদি সেইখন ঘৰত গৈ দেউতাক মাকক নিজৰ হিচাপে ধৰিব পাৰে, এইখিনি সমস্যা কেতিয়াও নহয়। এতিয়া মই ক'ব খোজা কথাটো হ'ল যে মই উদাহৰণ দিবই লাগিব। মই আৰম্ভণিতে কৈছোঁ অদিতি বৰুৱাৰ কথা, লিখনি বাইদেউ আছে। আপোনালোকে চাওকচোন, লিখনি বৰুৱা বাইদেৱে অতি কষ্ট কৰিছে, কিমান ত্যাগ স্বীকাৰ কৰিছে। লিখনি বৰুৱা বাইদেৱে অদিতি বৰুৱাক অদিতি বৰুৱা হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে, হয়নে নহয় কওকচোন? আমি আজি দেখিছোঁ যে অদিতি বৰুৱাই এটা চাকৰি পাইছে, মোকো আজি দেখিছে যে কলেজত চাকৰি পাইছে, কিন্তু ইমান সহজতে পাইছেনে?